সেই বন্ধু বান্ধৱীসকল ভালনে আপোনালোকৰ খবৰ? আজি ছানডে স্পেচিয়েল আপোনালোকৰ কেনেকুৱা গ'ল আৰু কি বনালে কওকচোন। আজি মই ছানডে স্পেচিয়েল বুলি বনাইছিলোঁ তিলৰ সৈতে কণী। এয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু তিলৰ সৈতে কণী বনাবলৈ মই কেইটামান তিল ভালদৰে পৰিষ্কাৰ কৰি লৈ ল'লোঁ। তাৰপিছত মই বিলাহী, আদা, নহৰু, পিঁয়াজ, কণী আৰু তিলকেইটা ভালদৰে ধুই ল'লোঁ। এইখিনি গোটেইখিনি ৰেডি কৰি লৈ ল'লোঁ। তিলকেইটাও ভালদৰে ধুই ল'লোঁ। তিলকেইটাৰ অকণমান শুকান ভাৱ আহিবৰ কাৰণে শুকান কেৰাহী এখনত অকণমান সময়ৰ কাৰণে ভাজি দিলোঁ। আৰু ভজাৰ সময়ত যে ইমান ধুনীয়া গোন্ধ আছিলে, মানে বহুত ভাল লাগি গৈছিলে। এয়া চাওক, ভজা হোৱাৰ পিছত এনেকুৱা হৈছে, ইমান ধুনীয়া হয় ন ভজা হোৱাৰ পিছত তিলকেইটা। তাৰপিছত কেৰাহীত তেল দিলোঁ, পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, বিলাহী দিলোঁ, গোটেইখিনি দি দিলোঁ আৰু ভজা তিলকেইটা মিক্সিত বটি দিলোঁ আৰু পিঁয়াজ নহৰুখিনি একেলগে মিক্সিত বটি দিলোঁ। কেৰাহীত আকৌ অকণমান তেল দি গোটেইখিনি অকণমান ভাজি দিলোঁ আৰু ভজা কণীখিনি তাত দি দিলোঁ। তাৰপিছত ভজা তিলখিনি তাত দি দিলোঁ। এয়া এনেকুৱা হ'ল দেখিবলৈ, বেছি সময় নালাগে। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে, আপোনালোকেও এদিন বনাই খাব।